হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ বহুত দিনৰ মূৰত আহিছোঁ। আৰু আজি ভিডিঅ'টোত মই দেখাব বিচাৰিছোঁ যে মাছ আমি কেনেদৰে আজি বনাই খালোঁ চেৱা দিয়া ভাতৰ লগত। মই প্ৰথমতে মাছখিনি ধুই পিনি হালধি নিমখ সানি ল'লোঁ আৰু এতিয়া মই মাছ ফ্ৰাই কৰি ল'ম। প্ৰথমে এয়া ধুনীয়াকৈ মই ৰঙচুৱাকৈ মাছকেইডোখৰ ফ্ৰাই কৰি ল'লোঁ। মাছ বনাবৰ বাবে মই ইয়াত লৈছোঁ এনেদৰে আলু কাটি লৈছোঁ, বিলাহী 4টামান লৈছিলোঁ, আলু লৈছোঁ 4টামান আৰু ইয়াত ধনিয়া, জলকীয়া, ডাঙৰ জলকীয়াটো লৈছোঁ আৰু এনেকুৱা কেঁচা জলকীয়াও লৈছোঁ, পিঁয়াজ, আদা, নহৰু লৈ পিনি প্ৰথমতে কেৰাহীখন গৰম হ'বৰ বাবে পাতি দিছোঁ। আপোনালোকে সকলোৱে বনাব জানেই, কিন্তু মই কেনেদৰে বনাইছোঁ সেয়াই দেখাইছোঁ। প্ৰথমতে তেল গৰম হ'লত পিঁয়াজ দি দিছোঁ তেলত। আপোনালোকে মোৰ ভিডিঅ'টো চাব বুলি সকলোৱে আশা কৰিছোঁ। বহুত দিনৰ মূৰত মই আজি ভিডিঅ' দিছোঁ। আকৌ আপোনালোকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ তেলত পিঁয়াজখিনি ভাজি হোৱাৰ পিছত অলপ আদা নহৰু দি দিছোঁ। কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ব লাগিব। একদম চিম্পুল ৰেচিপি, সকলোৱে জানেই, কিন্তু আমি আজি কেনেদৰে বনাই খাইছোঁ সেয়া আপোনালোকৰ আগত সাধাৰণভাৱে দেখুৱাইছোঁ। ইয়াত মই মছলাৰ ভিতৰত গৰম মছলা, জিৰা, ধনিয়া, ৰেড চিলি পাউডাৰ, হালধি চব মিলাই গৰম পানী দি ঘুলি ল'লোঁ আৰু ইয়াতে দি দিলোঁ। এনেদৰে মছলা দিলে টেষ্টি লাগে খাই। এতিয়া এই মছলাখিনি ধুনীয়াকৈ অলপ ভাজি ল'ব লাগিব। লগত কেঁচা জলকীয়াকেইটা দি দিলোঁ। জলকীয়া যিমান খায় সেইটো অনুপাতে দিব। আমি অলপ খাওঁ জলকীয়া, সেইকাৰণে এইকেইটা দি দিছোঁ। এই দীঘল জলকীয়াকেইটা দেখিছোঁ যে এইকেইটা নুপুৰে, এইকেইটা টেষ্টহে আনে, সেইকাৰণে এইকেইটা দিছোঁ আমি। আমি আলুখিনি এড কৰি দিছোঁ। আন্দাজ অনুসৰি নিমখ দি দিছোঁ। এতিয়া এনেদৰে আলুবোৰ সিজালৈ ভাজি ল'ব লাগিব। এতিয়া চাগে সকলোৱে ঘৰতে খাইছেই, আমি আজি সেইকাৰণে ভাবিলোঁ কি বৰা ভাতৰ লগত মাছৰ চব্জি এনেদৰে খাওঁ বুলি, আৰু সেয়াকে আপোনালোকৰ আগত দেখাইছোঁ। আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া ইয়াত মই আলুখিনি সিজাৰ পিছত কাটি লোৱা বিলাহীকেইটা দি দিছোঁ। এতিয়া আমি বিলাহীকেইটা দি দিলোঁ।
সিজিব কাৰণে ঢাকনি বিচাৰি সোনকালে সিজিব বুলি। কেঁচা মটৰ দি দিব পাৰে আপোনালোকে যদি ভাল পায়। আৰু এয়া আমি মাছ দি দিলোঁ, ফ্ৰাই কৰি লোৱা মাছকেইডোখৰ ইয়াত দি দিছোঁ। গৰম পানী দি দিছোঁ আমি ইয়াত, যিমান জোল কৰি খায় তিমান দিব পাৰে। ঠাণ্ডা পানী নিদিব, ঠাণ্ডা পানী দিলে টেষ্টটো নাইকিয়া কৰি দিয়ে, সেইকাৰণে উতলাই লোৱা গৰম পানী আমি ইয়াত দি দিছোঁ। আৰু এইখিনি সিজিবৰ বাবে আমি ঢাকন দিছোঁ। এয়া আমাৰ আলু বিলাহী সকলোবিলাক সিজি গ'ল। এতিয়া আমি লাষ্টত ধনিয়া দি দিছোঁ। এতিয়া আমি গেছটো অফ কৰি ঢাকন মাৰি থলোঁ। আৰু এতিয়া আমি বনাব লৈছোঁ যে বেঙেনাৰ লগত মাছৰ পেটু। এয়া বেঙেনা এনেদৰে কাটি ল'লোঁ। প্ৰথমতে পানীত দিয়ে তাত খাৰখিনি যোৱাই লৈছোঁ, নহ'লে সিজাব পাৰে। আৰু ধনিয়া, জলকীয়া, পিঁয়াজ, আদা, নহৰু এনেদৰে লৈ লৈছোঁ। মাছ কিনোতে আমি লগত পেটু লৈ আহোঁ, কাৰণ আমি বহুত ভাল পাওঁ মাছৰ পেটু খাই। এয়া মাছৰ পেটু মাছ ভজা তেলতে আমি পেটুখিনি দি দিছোঁ। মাছ যিখিনি তেলত ফ্ৰাই কৰিছিলোঁ সেয়া তেলতে আমি পেটুখিনি প্ৰথমতে ভাজি ল'ব লাগিব। তেল থাকিলে যে ইয়াতে মানে মই পেটু ভাজি বনাম বুলি ভাবিছোঁ। মাছ ভজা তেলত বনালে বেছি টেষ্টি হয়। পিঁয়াজ দি দিছোঁ আমি। যিসকলে মাছৰ পেটু খায় তেওঁলোকেতো বনাব জানেই, কিন্তু মই মানে যেনেকৈ বনাওঁ সেয়াই দেখাব বিচাৰিছোঁ আপোনালোকক। প্ৰথমতে পিঁয়াজটো অলপ ভাজি লৈছোঁ। বেছিকৈও ৰঙা পেলাব নালাগে, অলপ ভাজি ল'লে হ'ব। পিঁয়াজখিনি অলপ বেছিকৈও ৰঙা পেলাই ভাজিব নালাগে, অলপ ভাজিলেই হ'ব। তাৰপিছত আমি পেটুখিনি দি দিছোঁ। মাছৰ পেটু ভাতৰ লগত ভাজিলেও খাই ভাল লাগে, আৰু বেঙেনাৰ লগত ভাজিলেও ভাল লাগে। এতিয়া এই পেটুখিনি আমি ধুনীয়াকৈ অলপ সময় ভাজি ল'ম। তাৰপিছত ইয়াত হালধি, নিমখ আৰু মছলা ইমান মই নিদিওঁ, কিন্তু অলপ মছলা দিব পাৰে আৰু গৰম মছলা, নিমখ দি দিছোঁ ইয়াত। আদা নহৰু খুন্দি লোৱা আদা নহৰু দি দিছোঁ, আৰু কেঁচা জলকীয়া। পেটুখিনি অলপ ৰঙা পেলাই এনেকৈ ভাজিব লাগিব অলপ দেৰি, নহ'লে অলপ সময় ভাজি লোৱাৰ পিছত মই ইয়াত বেঙেনাখিনি দি দিছোঁ।
বেঙেনাখিনি ধুনীয়াকৈ পূৰা সিজি যোৱালৈকে এতিয়া আমি ভাজিব লাগিব এইখিনি। ধুনীয়াকৈ বেঙেনাবোৰ সিজি গ'ল। এনেদৰে ধুনীয়াকৈ সিজাই ল'ব। আৰু বেঙেনা কাটি যদি আপুনি পানীত তিয়াই থয় তেতিয়া সোনকালে সিজে। এতিয়া লাষ্টত মই ধনিয়া মিক্স কৰি দিছোঁ। আৰু আমাৰ এয়া বেঙেনা পেটু ভাজি ৰেডি হৈ গ'ল। খাবৰ বাবে আমি এনেকৈ প্লেটতে উলিয়াই লৈছোঁ। এয়া আমাৰ বেঙেনাৰ লগত পেটু ভাজি। আপোনালোকে এনেদৰে খাইছেনে কমেণ্টত ক'ব দেই। আৰু মই যে কৈছিলোঁ বৰা ভাত বনাইছোঁ বুলি, সেয়া দিয়া বৰা ভাত। সেয়া বৰা ভাত আমাৰ মানুহজনৰ বাবে সজাই দিছোঁ। এয়া বৰা ভাত চেৱাত দি বনাইছিলোঁ। সকলোৱে ঘৰততো খাইছে এনেকুৱা বৰা ভাত। তাৰ লগতে বেঙেনাৰ লগত পেটু ভাজি আৰু এয়া মাছ, বিলাহী আৰু আলু জোল। এনেদৰে আমি আজি ৰাতিৰ সাঁজটো খাম। আৰু আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখুৱালোঁ। কেনেকুৱা লাগিলে চাই জনাব। বাই বাই গাইজ।